পাট কটনৰ আছে এযোৰ কাপোৰ বহুত ধুনীয়া হয় কাপোৰযোৰ এযোৰ ৰেডি টু ৱেৰ আছিলে মই দেখাই দিছোঁ আপোনাক এইটো চাদৰ আঁচলটো এনেকুৱা দহি কৰা আছে বহুত ডাঙৰ চাদৰ আঁচলটো আৰু বডিটো এইটো চাদৰ বডিটো এইটো আৰু সাইড পাৰি লগোৱা আছে ইয়াত চাদৰখন এইটো ইয়াৰ ব্লাউজ পিচটো চাওক বহুত ধুনীয়া ব্লাউজ পিচ অল বডি ৱৰ্ক আছে আৰু এটা পটি থাকিব ব্লাউজৰ হাতত লগাবৰ কাৰণে আৰু এখনীয়া মেখেলাখন এখনীয়া মেখেলাখন চাওক মেটেৰিয়েলটো পাট কটন হয় বহুত কম মূল্যত পাই যাব পূজাৰ অফাৰত পাই যাব যদি পছন্দ হৈছে তেন্তে স্ক্ৰীনশ্বট ল'ব আৰু আমাক হোৱাটছআপ কৰিব দুটা কালাৰ আহিব এইটো গ্ৰীণ কালাৰ আৰু এইটো পিংক কালাৰ আহিব ৰেড কালাৰ আছে ৰেড কালাৰ আউট অফ ষ্টক হৈ গৈছে এতিয়া এইটো আহিব পিংক কালাৰ এই দুটা কালাৰ বৰ্তমান উপলব্ধ আছে আমাৰ ইয়াত আপোনালোকৰ যদি পছন্দ হৈছে তেন্তে স্ক্ৰীনশ্বট ল'ব আৰু আমাক হোৱাটছআপ কৰিব বহুত কম মূল্যত পাই যাব পূজাৰ অফাৰ দি থকা হৈছে এইযোৰ কাপোৰত